হাই ফ্ৰেণ্ড, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আছাম। তো ফ্ৰেণ্ড, ইউটিউবত যিমানবোৰ ভিডিঅ' মই আজিলৈকে আপলোড দিছোঁ, স্কেচ ভিডিঅ' আচলতে সেইবোৰ স্কেচ সকলো মোৰ ফেচবুক ফ্ৰেণ্ডে মোক ৰিকুৱেষ্ট কৰি আঁকিবলৈ কয় আৰু সেই অনুসৰি মই আঁকি খেলাই তেওঁলোকক দিওঁ। আৰু তাৰ বিনিময়ত মই আজিলৈকে পইচাই হওক বা কিবাই হওক মই আজিলৈকে একো লোৱা নাই আৰু ভৱিষ্যতেও মই নলওঁ। আচলতে স্কেচ এটা কৰিবলৈ 5-6 ঘণ্টা সময়ৰ প্ৰয়োজন হয়। চ' মই 5-6 ঘণ্টা সময় উলিয়াই সকলোকে মই স্কেচ কৰি দিওঁ যিসকলে মোক ৰিকুৱেষ্ট কৰে। তো মই এটাই বিচাৰোঁ যাতে মোৰ আৰ্ট অফ আছাম এই ইউটিউব চেনেলটো 1 মিনিট সময় খৰচ কৰি ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু যদি ভাল লাগে ভিডিঅ'বোৰ কমেণ্ট কৰক। মই সেইটোৱে বিচাৰোঁ। তাৰ বাদে মোক একো নালাগে, মাথো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি কোনোবাই মোক স্কেচ কৰিবলৈ কয় তেতিয়াহ'লে আৰ্ট অফ আছাম বুলি মোৰ ফেচবুক এটা একাউণ্ট আছে, তাত গৈ মোক মেছেজ কৰিলে হ'ল, পিকচাৰ দিলে হ'ল, মই স্কেচ কৰিবলৈ তেওঁলোকৰো চেষ্টা কৰিম। অকল স্কেচ বুলিয়ে নহয়, মই আৰ্টৰ ওপৰত বিভিন্ন ধৰণৰ কালাৰৰ ওপৰতো মই ভিডিঅ' বনাম। অইল কালাৰ, পেষ্টেল কালাৰ, ৱাটাৰ কালাৰ, টেম্পেৰা, কলাছ, মই বিভিন্ন ধৰণৰ আৰ্টৰ ওপৰত ভিডিঅ' বনাবলৈ আৰু আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড, বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। Bye.